নমস্কাৰ, মোৰ চেনেল পপি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আনকালৰ দৰে আজিও আমি আবেলি ওলাই আহিছোঁ। কিমাননো আৰু ৰুমত সোমাই থাকিম, নহয়নে? মানুহজনেও ক'লে, বেছি দূৰত হ'লে নাযাওঁ দেই, ওচৰৰ ঠাইখিনিতে ফুৰিম। মই বোলো হ'ব, আহকচোন। ক'ত ক'তনো আমি ফুৰিলোঁ আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো শেষলৈকে চাই যাব দেই। এতিয়া আমি NSPC মেইন গেটখনৰ পৰা ওলাম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ঠাই দেখুৱাম। এতিয়া আমি গেটৰ পৰা ওলালোঁ আৰু ওলাই চাওকচোন কিমান ধুনীয়া ৰাস্তাটো, দুই কাষে অকল গছ আছে, সেউজীয়া মাজেৰে আহি থাকি কিমান যে ভাল লাগে, নহয়নে? কিন্তু এটা কথা, বতাহ মাৰিলে এই ৰাস্তাটোত আহিব নোৱাৰি। ডাঙৰ ডাঙৰ গছবোৰ ভাগি পৰি ৰাস্তা ব্লক হৈ থাকে। সৌভাগ দেখিছেনে? ৰাস্তা কিনাৰতে আছে শিৱ মন্দিৰ। আমি সেৱা জনাই ল'লোঁ, আপোনালোকেও জনাই ল'ব। এই ৰাস্তাটোত এটা ভয় লগা কথা কি আছে জানেনে? ইয়াতে বনৰীয়া জন্তু পাৰ হয়, গড়, হাতী এইবিলাক। ভগৱানৰ কৃপাত আজিলৈকে বাৰু আমি লগ পোৱা নাই। ফ্ৰেণ্ডছ, স্কিপ নকৰি ভিডিঅ'টো চাই যাব দেই। ৰ'ব ফ্ৰেণ্ডছ, চাইনবোৰ্ডখন দেখিলেনে? ইয়াতে লিখা আছে হাতী অহা যোৱা কৰা ঠাই বুলি। আহি আমি দলংখনৰ ওপৰতে অলপ ৰ'লোঁ। অলপ সময় ৰৈ দলঙৰ চাৰিওদিশৰ পৰিৱেশটো চালোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা লাগিছে বাৰু চাই? ফ্ৰেণ্ডছ জনাব দেই। মোৰ হ'লে বৰ ভাল লাগিছে। চাৰিওফালে সেউজীয়া পাহাৰ, নৈ। চবতকৈ বেছি এইবিলাক ঠাই ভাল লাগে, নহয়নে?
এতিয়া আকৌ আমি আপোনালোকক বেলেগ এটা ঠাইলৈ আনিছোঁ, একেবাৰে পাহাৰৰ ওচৰলৈ। সৌভাগ দেখিছেনে? সেয়া হৈছে মা সোৱণশিৰি দেৱালয়। শিৱৰাত্ৰিত আমি তালৈকে চাকি জ্বলাব আহিছিলোঁ। সৰু মন্দিৰভাগ, কিন্তু বৰ ধুনীয়া। সৌখন নাও ৰখাই থৈছে, দেখিছেনে? এয়া নদী পাৰলৈ আহিছোঁ। নদীৰ পাৰত মানুহে মাছ ধৰি আছে। এই ঠাইখিনি পিকনিক খোৱা ঠাই হয়। ডিচেম্বৰ জানুৱাৰী মাহত ইয়াত মানুহে ভৰি থাকে। সৌখন নদীৰ ওপৰত লোহাৰৰ ওলমা দলং। চাওকচোন, ভালকৈ দেখুৱাই দিছোঁ এবাৰ। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ হাঁহি থাকক, সুস্থ থাকক। ধন্যবাদ।